আহিছোঁ আৰু মোৰো কাম এটা আছে জনাম বাৰু আপোনালোকক চাই থাকক ভিডিঅ'টো আৰু ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু আজি মোৰ লগত আহিছে মোৰ ছোৱালী আৰু ভণ্টি তাইকে বাহিৰলৈ লৈ যাব কৈছোঁ ইমান আমনি কৰিছে ভিতৰত চাব হা ভিডিঅ'টো আমি ৰৈ আছোঁ এতিয়ালৈকে হোৱাই নাই বহুত দেৰি হ'ল এয়া মোৰ ছোৱালী চক হাই কৈ দিয়া হাই কৈ দিয়া হাই কৈছে তাই এয়া আলিছা কৈ দিয়া এয়া কৈছে দেই বৰ্তমান আহি এতিয়া এয়া গোলাঘাট ডাকঘৰৰ ফ্ৰণ্টত আছোঁ চাওক কোৱা ডাকঘৰ আৰু ইয়াতে হাজবেণ্ডে কিবা কাম এটা কৰি আছে তাৰ কাৰণে আহিছোঁ আৰু ফাইনেলি কামটো আজি হ'লগৈ বহুত দিনৰ পৰা কামত মানে লাগি আছিলে হোৱা নাছিলে আৰু আজি হ'বগৈ সেইকাৰণে ভাল লাগিছে আলিছা কিবা এটা কৈ দিয়া তুমি হাই কৈ দিয়া হাই সেইটো হাজবেণ্ডৰ কামটো হ'ল এতিয়া ব'লক মোৰ কামটোলৈ আগবাঢ়োঁ এয়া আমি আহিছিলোঁ বিশাললৈ আৰু ভিতৰত দেখুওৱা নহ'ল কি কৰিলোঁ কালি বিশালৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'লে ৰাতি বহুত হৈ গ'ল যিহেতু সেইকাৰণে ঘৰলৈ নাহিলোঁ মা ঘৰতে ৰাতিটো থাকি দিলোঁ আৰু এয়া ৰাতিপুৱা আহিছোঁ নিজৰ ঘৰলৈ বুলি খুব বৰষুণ দি আছিলে বতৰটো এয়া নামঘৰৰ গেট আছিলে নামঘৰৰ যিহেতু ভাদ মাহ চলি আছে এয়া আমি আহি ঘৰ পাওঁ হৈছোঁহি আৰু চক ৰাস্তাটো কিমান বেয়া এয়া আগে হাজবেণ্ড আৰু ছোৱালী গৈ আছে যিহেতু বৰষুণ দিছে মই ছোৱালীক ল'বলৈ অলপ দিগদাৰ হ'ব সেইকাৰণে তেওঁ লৈ গৈ আছে আৰু মই পিছে আহি আছোঁ ৰাস্তাটো কিমান বেয়া চাওকচোন এইফালে কাকডোঙা নদী আৰু পাৰে মই গৈ আছোঁ ঘৰলৈ এভৰিৱান ঘৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'লে যিহেতু বৰষুণৰ বতৰ দেখিছিলে আপোনালোকে শুই আছিলোঁ ছোৱালীজনী শুই আছিলে আৰু কালি বিশালৰ পৰা শিকি আনিলোঁ আপোনালোকক দেখুওৱা নহ'লেই মানে ভিতৰত প্ৰব্লেম হ'ল ছোৱালীজনীলৈ অলপ ভিডিঅ' বনাবলৈ এতিয়া তাকে ভাবিছোঁ কালি শিকি আনিলোঁ ন আপোনালোকক দেখাওঁচোন চাওঁ হ'ব এইটো আলিছাৰ খেলা বস্তু আনিছিলোঁ তাই খেলিবৰ কাৰণে আৰু এটা এইটো আনিছিলোঁ তাই বস্তু আৰু এটা আনিছিলোঁ এইটো বিজ্ঞানৰ মিক্সাৰ এইটো আনিছিলোঁ ডিছ ৱাছ এইটো ইম্পৰ্টেণ্ট হৈ আছিলে মোক আৰু এটা আনিছিলোঁ এইটো গা ধোৱা চাবোন বাই 4 get 1 free আৰু এইজনী আমাৰ আলিছা তাই পুৰা ব্যস্ত হৈ আছে ঘৰলৈ আহি আলিছা এইফালে চোৱা হাই কৈ দিয়া আলিছা হাই কৈ দিয়া এনেকৈ আনিছিলোঁ বিশালৰ পৰা বেছিকৈ একো অনা নাই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইয়াতে সামৰণি পাৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো